আমি উপস্থিত হৈছোহি এতিয়া যেটো ফাকুৱা দল উপস্থিত হৈছো পিছফালে ফাকুৱা দলটো দেখিবলৈ পাইছে আহা আমি এইটো বিষয়ে অলপ জানিম মানে কি স্থাপত্য পৰীক্ষা দীক্ষা চলিছিল এই কথাটো সেইদিনানি মই ক্লাছত কৈছোঁ আজি এই যেটো আমি ফিল্ডত দেখাব ওলাইছোঁ মই তাৰ এটা প্ৰমাণ দিছোঁ এইটো চোৱা এই স্থাপত্যটো সম্পূৰ্ণ বেলেগ নহয় এইটো সম্পূৰ্ণ বেলেগ স্থাপত্য আৰু এইটোক কয় ফাকুৱা দল আৰু এনে স্থাপত্য আচলতে সদৌ ভাৰতবৰ্ষত গোটেই ভাৰতবৰ্ষত এনেকুৱা স্থাপত্যৰ আৰ্হি নাই এইটো ৰুদ্ৰসিংহৰ একক স্থাপত্য শৈলী বুলি ক'ব পৰা যায় এই স্থাপত্যৰ আৰ্হি আমি ক'ত দেখা পাওঁ বৰবুদুৰৰ যিটো মানে জাভাদ্বীপত আমি এটা পাওঁ এটা পেগুডা এটা আছে সেইটো আছে আমাৰ পাগান যিটো ব্ৰহ্মদেশত পাগান বুলি এখিনি মন্দিৰ পোৱা যায় সেই পাগানত এনেকুৱা ধৰণৰ স্থাপত্যটো শৈলী দেখা যায় আৰু আটাইতকৈ এই স্থাপত্যটো একেবাৰে ভাল শৈলী মেক্সিকোৰ যিটো চিচেন ইটজা হয়নে চিচেন ইটজাটো পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা হেৰি হৈছে এই চিচেন ইটজাৰ লগত ইয়াৰ সম্পৰ্কটো আমি মিল দেখা পাওঁ কিন্তু কথা হ'ল আমি সেই বুলি ভাবিম নেকি যে ৰুদ্ৰসিংহই গৈ মেক্সিকোৰ চিচেন ইটজাৰ পৰাইতো আনিছেগৈ বা ক'ৰবাৰ পৰা আনিছেগৈ কথা তেনেকুৱা নহয় সেই সময়ত চিন্তাৰ মানুহৰ যি মানে একে চিন্তা থাকে নহয় একেধৰণৰ চিন্তা সেই চিন্তা এটা প্ৰতিফলন আৰু এইটো এটা ইউনিকনেছ আৰু ডক্টৰ প্ৰদীপ শৰ্মা নামৰ যিজন মানে স্থপতিবিদ আছিলে আমাৰ এক'লজিৰ প্ৰদীপ শৰ্মাই এখন মানে গৱেষণা গ্ৰন্থ তেওঁ লিখিছে সেই কিতাপখনত তেওঁ এটা কথা উল্লেখ কৰিছে এই যিটো ফাকুৱা দল প্ৰদীপ শৰ্মাই এই হেৰিটোৰ বিষয়ে স্থাপত্যটোৰ বিষয়ে উল্লেখ কৰি তেওঁ কৈছে যে ৰুদ্ৰসিংহৰ এইটো এটা একক স্থাপত্য শৈলী তেওঁ নিদৰ্শন বুলি কৈছে বাকীকেইটাৰ লগত যদিও লিংকবোৰ আছে সেই লিংকবোৰ আচলতে ৰুদ্ৰসিংহৰ সেই সময়ত সেইডোখৰ পোৱাগৈ নাই মানে ইমান দূৰ নাযায় ন আৰু চাওঁ যিজন চুখংখা মানে ৰুদ্ৰসিংহৰ কথা আমাৰ চাও জু নামৰ এজন গৱেষকে এই গোটেই বস্তুখিনি আপোনাৰ 1999 চনৰ আগতেই তেওঁ গৱেষণা কৰিছিলে আৰু গৱেষণা কৰি তেওঁ এটা কথা কৈছে যে ইয়াত মানে এইটো আগতে কেঁচা আছিলে কেঁচাটো চুখংখাই মানে ৰুদ্ৰসিংহই এইটো প্ৰশিক্ষণ কৰিছিলে আৰু মই অকণমান আগৰ যিটো প্ৰসংগটো মই এৰি থৈ গৈছোঁ এইটো যিটো আছিলে আমাৰ প্ৰদীপ শৰ্মাই কৈছে যে ইয়াত আচলতে ফাকুৱা উৎসৱ পতা হৈছিলে আৰু ফাকুৱা উৎসৱ পাতিলে কি কৰে মানুহবোৰে গোসাঁইজনক বা যিটো মানে এই যেনেকৈ আমাৰ বৰপেটা কীৰ্তন ঘৰত যে পাতে যায় দৌল উৎসৱ এই তাৰ যিটো মূৰ্তি সেই মূৰ্তিটোক মাজত লৈ মানুহবোৰে আনন্দ কৰে চাৰিওফালে ঘূৰি ঘূৰি নাচে আৰু নচাৰ কাৰণে ৰুদ্ৰসিংহই ভাবিলে কি তহঁতি যদি এইটো কাম কৰিছই গতিকে মূৰ্তিটো থৈ মই ভালকৈ বনাই দিম বুজি নাই তেতিয়া তেওঁ এই ধৰণে বনাই দিলে 8কোণীয়া ষ্ট্ৰাকচাৰ আৰু এইবোৰ যিবোৰ ভগ্নাহাৰী দেখিছা তোমালোকে এইবোৰ ইয়াত আগতে চৌচালি এটা আছিলে মন্দিৰ এটা আছিলে মানে মন্দিৰ এটা ভাগি পৰিলে সেই মন্দিৰটো আছিলে ইয়াতে মানে মূৰ্তিটো ৰখা আছিলে আৰু বহু মানুহে এইটো জয়মতী কুঁৱৰী মৈদাম বুলি কয় বা ক'ব খোজে এইটো জয়মতী কুঁৱৰী মৈদাম মানে হ'ব নালাগে এইটো কাৰণে জয়মতী কুঁৱৰী মৈদাম নহয় বুলি কৈছোঁ এই দৌলটো ক'ত আছে তোমাৰ আমাৰ যিখন ৰংপুৰ নগৰৰ গড়ৰ হেৰি ভিতৰত আছে আৰু আহোমসকলে কি কৰিছিলে নগৰেই হওক বা তোমাৰ ঘৰৰ চাৰি বাউণ্ডেৰী হওক চৌহদৰ ভিতৰত তেওঁলোকে কোনো কাৰণে মৈদাম নিদিয়ে বা মৈদাম নিদিয়ে সেইটো তেওঁলোকৰ সংস্কৃতি নহয় আৰু সেইটো কাৰণে এইটো নহয় আৰু যদি এটা মৈদাম হয় আমি মৈদামতো ষ্ট্ৰাকচাৰবোৰ দেখিছোঁ মৈদামৰ বিভিন্ন ষ্ট্ৰাকচাৰ দেখিছোঁ এইটো এনেকৈ পুতি থ'ব লাগিলেহেঁতেন হয়নে হয় আৰু ইমান ডাঙৰ এটা ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোৰ ওচৰত এটা পুখুৰী থাকিব লাগিব এই মাটিবোৰতো তেতিয়া জেচিবি অনা নাই দাম্পাৰে অনা নাই হয়নে গতিকে পুখুৰী ইয়াত যিহেতু নাই গতিকে সেইটো কাৰণে মৈদাম নহয় আৰু ইয়াত মৈদামটো কোনো কাৰণত নিদিয়ে ওচৰে পাঁজৰে আমি দেখিছোঁ আমি এইফালে চাই দিলে দেখোঁ ৰংগনাথ শিৱদৌল সেইটো এটা মন্দিৰ আছে এইফালে এটা আছে হৰগুৰি দেৱালয় মন্দিৰ আছে আৰু সেই মন্দিৰকেইটাৰ মানে হেৰি আছে এটা পুখুৰী আছে গতিকে এইটো আচলতে সেই ফাকুৱা উৎসৱৰ এইটো মন্দিৰেই হ'ব বা এটা পালন কৰিব পৰা এটা ব্যৱস্থা এইটো হয় এইটো মানে মৈদাম নহয় হ'বই নোৱাৰে এতিয়া তোমালোকৰ এটা কাম হ'ব এই চিৰি কেইটা আছে সেইটো হিচাপ কৰা চিৰি হিচাপ কৰাচোন এইটোৰ পৰা হ'ব নেকি চিৰি বুলি ক'লে কি বুজা ঘৰৰ চিৰি কোনটোৰ পৰা হয় সেইটো পৰা হ'ব দৌল দেৱালয়টো হৈছে দেৱযোগ আলয় দেৱতাৰ পূজা কৰা স্থানক দেৱালয় কয় হয়নে
দৌলটো একেই, দেৱতাই পূজা কৰে, কিন্তু দৌলৰ কথাটো হ'ল দৌল শব্দটো অকল উজনি অসমতে আছে। দৌল শব্দটো অকল আহোমৰ মানে মন্দিৰতহে পোৱা যায়, বুজিছানে? দৌল শব্দটো তুমি সংস্কৃত ভাষাত নোপোৱা, মানে হিন্দী ভাষাত নাই, বেংগলী ভাষাত নাই, ইংৰাজীটোতো নাই, আৰু যিহেতু আমাৰ অসমীয়া ভাষাটো বহু ক্ষেত্ৰত সংস্কৃত উদ্ভূত বুলি কয়, গতিকে তাতো নাই কাৰণে কি হ'ল, দৌলটো আচলতে আহোমসকল অহাৰ কাৰণে আহোঁতে আহোমসকলে যিটো মন্দিৰ বনাইছিলে, এটা বিশেষ ধৰণৰ মন্দিৰ, সেই মন্দিৰটোক দৌল বুলি কোৱা হৈছিলে। আৰু দেৱালয়খনত মই মানে এনেকুৱা এটা কথা ভাবোঁ, এইটো শুদ্ধ হ'বও পাৰে নহ'বও পাৰে, দেৱালয়খনত আচলতে সৰ্বসাধাৰণ সকলো মানুহে তাত পূজা পাতল কৰিব পাৰিছিল। দৌলটোত সম্ভৱতঃ সৰ্বসাধাৰণ মানুহে পূজা কৰিব নোৱাৰিছিল। দৌলটোত মানে কি কৰিছে, ৰজা ঘৰৰ পৰা যিহেতু হেৰি উচৰ্গা কৰি দিয়ে, এইখিনি মানুহ দি দিয়ে, তাত এজন বৰুৱা দিয়ে, হয় নহয়? তাৰপিছত এইখিনি মানুহৰ তোমাৰ চাকৰি টাইপ তেওঁলোকক পদবী দি দিয়ে, গতিকে তাত সেই বস্তুখিনি চলাই ৰজা ঘৰৰ পৰা যিখিনি পূজা পাতল কৰিছিলে সেইটো আচলতে দৌল হ'ব লাগে। আৰু য'ত দেৱালয়ততো ৰজা গৈছিল, ক'ৰবাত যাব পাৰে, কিন্তু কমন পিপুলে যিখিনি মানে পূজা পাতল কৰিছিল সেইটোৱে বিভাগ হ'ব লাগে। কিন্তু সেইটো একেবাৰে সম্পূৰ্ণ বুলি মই ক'ব নোখোজোঁ, কাৰণ এইটো মোৰ বিশ্লেষণ, পণ্ডিতসকলে বেলেগ কথা ক'ব পাৰিব। গতিকে তোমালোকে প্ৰথমতে এই দুটা বিশ্লেষণ ক'লে হ'ব। দৌলত মানে ৰাজকীয়ভাৱে পূজা পাতল কৰা হৈছিলে, দেৱালয়ত কিন্তু কমন পিপুলে কৰিছিলে। কিন্তু সেইকাৰণে আমি দেখিছোঁ যে দেৱালয়ত কি কৰে, হেৰি কৰি দিয়ে, ভূমি চুমি উচৰ্গা কৰি দিয়ে, কিবা বস্তু দি দিয়ে। দৌলত যিটো দৌলত মাটি উচৰ্গা কৰে, ভূমি উচৰ্গা কৰে, হয়, সেই উচৰ্গাটো মানে এইখিনি ব্ৰাহ্মণক এনেকৈ দি দিয়ে ন, লগালগ দিয়ে। দৌলটো বনাই মেলি সিহঁতক লগালগ দি দিলে। কিন্তু দেৱালয়ত আমি দেখিছোঁ যে গৈ পিনি বোলে ৰুদ্ৰসিংহই উচৰ্গা কৰিলে, শিৱসিংহই উচৰ্গা কৰে, ভাগে ভাগে উচৰ্গা কৰি থাকে ন, কমন পিপুলৰ কাৰণে দি আছিলে। আৰু এটা কথা তোমালোকে লক্ষ্য কৰিবা, এই কথাটো ক'বা যে এটা যে দৌল বা দেৱালয় এখন যেতিয়া হেৰিত দিয়ে, কোনোবা ব্ৰাহ্মণ এজনক দিয়ে, ব্ৰাহ্মণজনৰ নামত দিয়ে, হয়, নামত মানে সলনি কৰি দিয়ে, কিন্তু সেই দৌলটো হেৰি নামত নিদিয়ে, মানুহ এটা নামত নিদিয়ে, দৌলটো এজন দেৱতাৰ নামত দিয়ে। তাৰমানে ৰজাৰ সেই মানে ৰাজনৈতিক যিটো পৰিপক্কতা, ৰজাই মানে কি কৰিছে, যদি মানুহ এজনৰ নামত দি দিয়ে, তাৰ সি যদি লোভৰ বশৱৰ্তী হৈ যায়, সেইটোতো শাস্তাং কৰিব। দেৱতাজনৰ নামত দি দিলে কি হ'ব, ভয় এটা নোৱাৰে নহয়, একো কৰিব নোৱাৰে, এইটো দেৱতাৰ নামত থাকিব ন। এই চিষ্টেমটো ৰজাসকলে কৰিছে। যেনেকৈ বিষ্ণু দৌল, কোনোবা ব্ৰাহ্মণক তাৰমানে মাটি চাটি দিছে, চাবলৈ দিছে, দৌলটো নামত নাই দিয়া, এইটো কাৰোবাৰ নামত, বিষ্ণু দেৱতাৰ নামত দিছে। এইটো ফাকুৱাৰ কাৰণে, এইটো ফাকুৱা উৎসৱ পাতিছিলে যে, ফাকুৱা উৎসৱ ইয়াতে মানে হেৰি, এইটো দৌল নহয় ন, নহয়, ইয়াত কিবা বিগ্ৰহ আছিলে বুলি কৈছে। আপোনাৰ গম্বুজটো তলত মোৰ হোৱা দেখা নাই, তুমি যে পৰিস্তম্ভ কৈছিলা, এইটো পৰিস্তম্ভবিলাক মানে দৌলবিলাকত তেনেকৈ দেখা নাই, তলত ওপৰ ইমানটো এই খটখটি হিচাপ কৰি বেছি ওলাব, খটখটি কৰিলে বেছি ওলাব। এই তলৰ দৃষ্টান্তটো ইফালে খটখটি পাই নহয়, হ'বনে নহয়? আমি এতিয়া চিৰিটো সেই ভগ্না হৈ আছে, তাৰ পৰা আমি গতিকে 21টা মানে হেৰি আছে, এনেকুৱা কিবা থাকিব। তুমি কি প্ৰশ্ন কৰিছিলা? এইকেইটাক পৰিস্তম্ভ বুলি কয়। তলত থকা কাৰণটো এইটো তেনেকৈ এইটো ডিজাইনত বনাইছে আৰু খাটি ল'ব পৰা যে এইটো দলৰ নিয়ম হ'ল, এনে প্লেনিং এটা কৰিব পাৰি আৰু বস্তুটো, হয় নহয়? এই আঠা দলৰ পৰা আঠাটো বনাইছে, বস্তুটো এনেকৈ আঠখনীয়া কৰি এই বস্তুটো বনাইছে। আৰু আঠখনীয়া কথাটো কি হ'ল, আঠখনটো এটা শুভংকৰ প্ৰতীক হয়, শুভ প্ৰতীক। এইটো চাইনাত তুমি পাবাই, যিবোৰ বৌদ্ধৰ যিখিনি মূৰ্তি আছে সেইখিনি পাবাই। আৰু এইটোক মানে কি, থাইলেণ্ডৰ এগৰাকী ৰাণী আহিছিলে যে মাজত, বেলেগ মানুহ আছে, থাইলেণ্ডৰ মানুহে মানে এইটো চিঞৰিছে পাকুৱা বুলি কৈছে দেই। পাকুৱা মানে তেনেকুৱা পাকুৱা তুমি চাইনাত বহুত আছে। মই সেই বিশেষত থাইলেণ্ডত আছে, মই সেই ম্যানমাৰ, থাইলেণ্ড এনেকুৱা মানে আমি নেটত আমি মাৰি চাইছোঁ, তেনেকুৱা পাকুৱা থাকে। সেই পাকুৱাটোৰ ওপৰত বুদ্ধ মূৰ্তি প্ৰতিষ্ঠা কৰা থাকে। পাকুৱা মানে আঠখন বা এটা শুভংকৰ, বুদ্ধ এটা শুভংকৰ এটা প্ৰতীক। সেই বস্তুটো ইয়ালৈ, আৰু তেওঁ যিটো কৈছে থাইলেণ্ডৰ সেইটো ছাইডৰ পৰা আৰ্হিটো অহাৰ এটা ক্ষীণ সম্ভাৱনা পোৱা যায়। কাৰণ আহোমসকলৰ গোটেই মানে লিংকটো সেই লাউচ কম্বোডিয়া বা এনেকৈ চাইনাৰ ফালে গোটেই লিংকটো আছিলে যে, তাৰ পৰা এটা সুতি আহিব পাৰে, তাৰমানে অসম্ভৱ নহয়। আৰু
আমাৰ এইটো পাকোৱাৰ লগত সেইটো পাকোৱাৰ অকণমান বেলেগ ধৰণৰ কথাটো, কিন্তু অকণমান মিক্স আপ এটা দেখিবলৈ পোৱা যায়। সেইটো সেইকাৰণে পাকোৱা বুলি কৈছে আৰু বনাই গ'ল ৰাখি দিয়ে। দেৱালয়খন যে আছে বুলি কৈছে, কোনফালে যাব লাগিব এইফালে? সেইডোখৰতে তুমি না দেখাই তুমি হেৰি দেখিছে বিষ্ণু উপাসক দেখা নাই, বিষ্ণু দৌলটো বনাই। গতিকে ফাকুৱা উৎসৱনো কি? ফাকুৱাটোতো এতিয়া বিষ্ণুৰ কথা ন, হয় নহয়? গতিকে সেইটো ফাকুৱা দৌল। আৰু ৰুদ্ৰসিংহ এনে এজন ৰজা আছিলে, তেওঁৰ জীৱনত মানে ইবাৰ এটা ধৰ্ম হ'লে তেনেকুৱা। সেইকাৰণে ধৰ্ম হ'লে এবাৰ যদি বিষ্ণু হ'ল তেওঁ বিষ্ণু কৰিলে, শাক্ত হ'লে শাক্ত কৰিলে, সেই তেনেকুৱা। আৰু এইবোৰ দৌল চলবোৰ যিবোৰ নিৰ্মাণ কৰা হৈছিলে, ৰজাই যদিও বনাইছিলে, আচলতে জনসাধাৰণৰ কল্যাণৰ কাৰণে কামটো কৰিছিলে। সেই সময়ৰ সমাজ ব্যৱস্থাটো লগত ৰাখিব লাগিব। আৰু ৰজাসকলে সদায় তোমালোকে লক্ষ্য কৰিবা, অকল আহোম ৰজা বুলি নহয়, বৰ্তমান কালতো যি ৰাজনৈতিক যিখিনি নেতা, তেওঁলোকে প্ৰথমতে লগত কাক ৰাখে? এই যিখিনি পূজাৰী, পুৰোহিত যিটো শ্ৰেণী, পুৰোহিত শ্ৰেণীটো শাসকসকলে সদায় লগত ৰাখে। এইটো ভাৰতবৰ্ষত থাকে। তাৰমানে শাসকসকলক যদি লগত নাৰাখে, কি পুৰোহিতক যদি লগত নাৰাখে, শাসকে শাসন কৰিব নোৱাৰে। নগ'লেনে? মানে শাসক শ্ৰেণীৰ এটা পাৰ্ট হয় পুৰোহিতটো। এই মঠ মন্দিৰবোৰ যে এই বস্তুবোৰ চব হেৰি এটা শাসক শ্ৰেণীৰ এটা পাৰ্ট হয়। কাৰ উইকনেছ? উইকনেছ নহয় নহয়, সেইটো চিষ্টেম। যেতিয়া পূজা পাতল কৰি দিয়ে তেতিয়া ভাবে যে এইটো কাম কৰাৰ পাছত মানে নহয়, এইটো কৌশল। তুমি ধৰা মন্দিৰ এটা পুৰোহিতে পূজাৰীটোৱে তোমাক যিটো ক'ব তুমি শুনিবা নাই? গম পালা নাই? তুমি আমুক কৰিবলৈ কোৱা এইটো শুনিবা নাই? গতিকে সেই পুৰোহিতৰ জৰিয়তে সেই মানুহখিনিক ৰজাই হেৰি কৰে, নাকি লগাই থয়। এইটো প্ৰাচীন কালৰ পৰা চলি আহিছে, এতিয়াও চলি আহিছে। এতিয়া তোমাৰ শিক্ষানুষ্ঠানলৈ পইচা বেছিকৈ দিয়ে নে ধৰ্মানুষ্ঠানলৈ বেছিকৈ দিয়ে? পইচাটো দিব লাগে ক'লে শিক্ষানুষ্ঠান দিব লাগে। যদি শিক্ষানুষ্ঠানলৈ পইচাটো বেছিকৈ দিয়া হয়, তেতিয়া কি হ'ব? আমাৰ মানুহ বেছি শিক্ষিত হৈ গ'লে সেই বস্তুবোৰ নমনা হ'ব। নমনা হোৱাৰ লগে লগে কি হ'ব? মানে ৰজাই শাসন কৰিব নোৱাৰিব। সেই তেনেকৈ এইটো আজিকালিও যেনেকৈ আপোনাৰ পুৰোহিতৰ লগত হেৰি লগ হৈ থাকে ৰাজনৈতিক পাৰ্টিটো, তেনেকৈ ৰজাও তেনেকৈ আছিলে। মানে বুদ্ধিয়ক ন আৰু। গতিকে গোটেই পুৰোহিতখিনিয়ে যিটো কথা ক'ব, এতিয়া মোৱামৰীয়া যে বিদ্ৰোহটো হৈছিলে, মোৱামৰীয়া বিদ্ৰোহটো কোনে কৰিছিলে? এতিয়া মূল লিডাৰটোতো এজন পুৰোহিতৰ পৰা, বিশেষতঃ মোৱামৰীয়া মহন্তৰ পৰা অৰ্ডাৰটো লৈ লৈছে। কিমান পাৱাৰ হ'ল তুমি সেইটো ভাবা? এতিয়া আমাৰ অসমতো তেনেকৈ যিসকল ধৰ্ম চৰ্চাকাৰী ধৰ্মগুৰু আছে, তেখেতলোকৰ চাবাচোন তেওঁলোকক কিমান পাৱাৰ হ'ল। তেওঁলোকে ভুল কথা এটা ক'লেও বা যি নকওক আৰু তেওঁক তুমি ধৰ্মগুৰুক তুমি কিবা ক'ব নোৱাৰা। গম পালা নাই? তো সেই পক্ষটোক মানে ৰাখি লয়। এইখিনি মানুহ আন্ধাৰত থৈ কাম কৰিবৰ কাৰণে ৰজাই সেই কামখিনি কৰিছিল। সেইটো ৰাজনীতি হয়। সাম দাম দণ্ড ভেদ, এই চাৰিটা চাণক্যই নীতিটো উলিয়াইছিলে। সেই কথাটো আমি মহাভাৰততো পাওঁ। অসমীয়া কয় সাম দাম দণ্ড ভেদ, আৰু আহোমসকলেও সাম দাম দণ্ড ভেদ নীতি প্ৰৱৰ্তন কৰিছিলে। কাৰোবাক হাম মানে ভাল ধৰণে তোমাক বস কৰিলে, তোমাৰ দাম কৰিলে, দাম মানে দাম মানে হেৰি হয়, পিটন চিটন দিয়ে হয়, ধুলাই দিয়ে। তাৰপৰা দণ্ড বিহে, দণ্ড বিহে মানে মাৰি পেলাই। তাৰপিছত ভেদ, দাম মানে দমন দেই, দমন কৰে, একো নোৱাৰিলে ৰাষ্ট্ৰ দমন কৰিব তোমাক। তাৰপিছত ভেদ মানে ইটোৰ মাজত সিটো ভেদ লগাব। এতিয়া আমাৰ যেনেকৈ ধৰক আজি হিন্দু মুছলিম, চুতীয়া আহোম এইবোৰ যে ভেদবোৰ লগাই আছে, সেইবোৰ ৰাজনীতি হয়। বুজিছেনে? আজি সেইটো ভেদ নীতি। আজি চুকাফা, কালি এটা পোষ্টত লিখা হৈছে চাউলুং চুকাফা আমাৰ অসমীয়া বীৰ নে চাউলুং চুকাফা আহোম নে চাউলুং চুকাফা চুতীয়া? আমি কোনটো ক'ব লাগিব? চাউলুং চুকাফা অসমীয়া ক'ব লাগিব। তেতিয়াহে চাউলুং চুকাফা নহয়, এইটো কি লাচিত বৰফুকন এজন অসমীয়া ক'ব লাগিব। তেতিয়াহে আমি শক্তি পাম গোটেই সোপাই। তাক যদি তুমি আহোম বুলি কোৱা, তাক যদি চুতীয়া বুলি কোৱা, কি হ'ব? শংকৰদেৱক আহোম চুতীয়া কৰিবা নেকি? গোসালাগলক আহোম চুতীয়া কৰিবা নেকি? মইতো কৈছোঁ, হয় নহয়? এনেকুৱা কিছু মানুহ আছে, যি মহাত্মা গান্ধীক তুমি তেনেকুৱা হিন্দু কি আহোম চুতীয়া কৰিবা নেকি? এনেকৈ কিছুমান মানুহ আছে যিবোৰ মানুহে মানে হেৰিৰ ওপৰত উঠি যায়, ধৰ্ম চৰ্ম সম্পূৰ্ণ বন্দীৰ ওপৰত উঠি যায়। আৰু সেই মানুহজনকে লৈ পিনি আমি কি কৰিব পাৰোঁ? আগবাঢ়ি যাব। জাতি এটাই খুটা এটাত আগবাঢ়ি যাব, খুটা এটাত ধুই আমি লৈ যাম। সেই কথাখিনি আচলতে ক'ব লাগে। আৰু আজি এইখিনি কথাকে মই বুজালোঁ, তেখেতলোকক ক'লোঁ, আৰু তোমালোকে নিশ্চয় উপকৃত হ'লা। কৈছা সেইটো ভাল পাইছা। আৰু দৰ্শকসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'। ধন্যবাদ।